হা কিবা এটা কও কিবা এটা চিপৰ কাৰণে আনা নাই দি চিপছটো ভাগা খাব দিছো কাৰ্য কৰি মৰবা দিয়া নাই তন্ধ পুৰা সাইলেন্সাৰলৈকে ডুবি গৈছে গাড়ীৰ অৱস্থা চাওক মোবাইল লিক হৈ আছে কি অৱস্থা পানৰ দোকান দি দিম খানৰ তলত हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल आई होप सबै ভালে আছে তো বহুত দিন পিছত আজি মটৰ ব্লগিং কৰি আছো গাড়ীখনৰ অৱস্থা দেখা পাইতো গম পাইছে ন বহুত দিন ওলোৱা নাছিল গাড়ীখন এপাক ঘূৰি আহো অলপমান কাম আছে কামটো কৰো আৰু তেল নাই গাড়ীত তেল ভৰাব লাগে ইমান জাম হৈছে ৰাস্তাটোত আজি ইমান জাম কিয় বা এই জামৰ কাৰণে ন গাড়ী চলাব মন নজা হৈ গৈছে সিটিত ओहो मेन कारण एटो आगत पूरा पानी पानी हो गई पानी कि हम जूता पिंधि आसो पानी पड़े गलो मैं और ये तो अवस्था नाई এইখিনি জায়গাত ন কি কম একজাক বৰষুণ দিলে শেষ অৱস্থা বেয়া ইয়া বাবা মোৰ গাড়ী ডুবি গৈছে পুৰা ওহো গৈছে ইহঁতৰ গাড়ী भाई जा जा मैं गलो जूता पूरा साइलेंसर लगे डूबी गई किबा के ओलाई आनिছো गाड़ी भाई साहब गाड़ी मैं यार पर यूटर्न मारिम ना जाओ मैं इफाले भाई भाई जा जा मोर गाड़ी मोर जूता गेल भाई ये देखा पाइसे पूरा यारे लगे पानी होइसिले यारे लगे साइलेंसर पूरा डूब गइसिले यार पर यूटर्न मारि दिउ मैं भाई और ना जाओ यूटर्न मारि दिउ माने जाओ कोन फाले सब जगह पानी हो আছে पूरा यार लगे पूरा डूबी गई गाड़ी सब भाई मैं भाविल तो पूरा झूटा झूटा गल मोर कि धुनियाके ओलाई रेडी हो और आहिकने जेटा पानी देखा पाइছো माथा घूराई गई आको घर যাব লগা হল কাপড় চেঞ্জ কৰিব साइलेंसरत पानी सोमाइছে गम পোৱা গৈ আছে আৰু গুৱাহাটীৰ ৰাস্তাবিলাক কিটা যে ভাল হ'ব মানে নালাবিলাক বনাই আছে ন সবফালে পুৰা পানী পানী হৈ যায় ৰাস্তাত অলপমান বৰষুণ দিব লাগে খালি গাড়ীখনৰ পৰা কিয় জ্বলা জ্বলা গোন্ধ ওলাই আছে কিয় বা কিবা এটা প্ৰব্লেম হৈছে চাগে গাড়ীত मोबाइल लिक हो गाड़ी पड़ा अरे कियर कारण मोबाइल लिक हल बहुत बेयाके मोबाइल लिक हो याके कय किस्मत आहिलो किबा कामत फास्ट यात्रा हल पानीर लगत और इतिया हो আছে मोबाइल लिक गाड़ी पड़ा बहुत बेयाके मोबाइल लिक हो जला जला गुंध पालो तो भाविलो किहर पर गुंध ओलाइছে चाও जे मोबाइल लिक हो तो इटा जाओ फास्ट गैरेजत गई किने गाड़ीखन ठीक करे लो নহলে और इंजिन सीज होबो किमान बा मोबाइल আছে गम नापाও न इमान दिन पिছত गाड़ीखन ओलालो भाविलो अलपमान भालके এটা राइड লৈ हो और खनिबिलाके লাগিব ধৰছে দেখোন ইয়াতেও পানী কি হ'ব আহি পালো আলি ভাইৰ গ্যাৰেজ আলি কয় কেতিয়া কিমান টাইম হল জাজ গৈছে এখন গুছাই দিও কমাই দিও মই এই চাওক স্পৰ্ট বাইক পুৰা ফুল অফ ৰোডিং বনাই থৈ দিছো মই সেইকাৰণে মাঠ গিয়াৰ নুখুলব বেক সাইডে বিশেষকৈ বাৰিষা কালত এই চক বেক সাইডৰ অৱস্থা আৰু মোৰ পিঠিৰ অৱস্থাটো নকৱে পিঠিৰ অৱস্থা বেয়া আৰু এইফালে গাড়ীৰ অৱস্থা চক মোবাইল লিক হৈ আছে কি কয় এইটো পাতলা পাইখানা আহিছে না তো এটা খুলি আছে চাব মোবাইল কিয় লিক হৈ আছে মোবাইল নাই বে এইটো এটা লগাইছাও গাছকেটটো লগাইছাও তাৰপিছত মোবাইল লিক কৰে নে নকৰে গম পাম আৰু A few moments later গাড়ী কাম হৈ গল
টিপ টপ গাস্কেটটো বেয়া হৈ গৈছিলে সেইকাৰণে মোবিল লিক হৈ আছিলে আৰু এতিয়া গাস্কেটটো নতুন লগালোঁ আৰু নতুন মোবিল ঢালিলোঁ মোবিল অলপো নাছিলে মাত্ৰ 200 গ্ৰাম মোবিল ওলাইছে আৰু অলপ টাইম যদি চলালোঁ হয় ইঞ্জিন চিজ হৈ গ'ল হয় তো এতিয়া যাওঁ ঘৰত গৈ কেনে কিবা খাই লওঁ বহুত ভোক লাগি আছে তো গাইজ ঘৰতে ভাত চাত খাই শুই গৈছিলোঁ মানে চকুটোত কিবা হৈছিল গম নাপাওঁ চকুটো বহুত জ্বলি আছিলে তো সেইকাৰণে গোলাপ জল লৈ শুই গৈছোঁ আৰু এই দুটা কচু দেখা পাইছোঁ ন ইমান হাল্লা কৰিছে সিহঁত দুটাই মোৰ টোপনি ভাঙি গৈছে মই যে শুই আছোঁ তহঁতে ইমান হাল্লাকে কৰি আছিলি হা কোনে হাল্লা কৰিছে লাইটো ল হা তহঁতে দুজন মই শুই আছিলোঁ কাম দিছা এইটো মোৰ বয় মানে ভাগাই খাবি দুজনে মিলি খাবি দিব মোক কেৰেট বয় অলপ দিবি নেদু মোৰ কাৰণে আনছি তোৰ কাৰণে আনা নাই দি মোৰ কাৰণে আনছি মোৰ অ তহঁতক চিপছটো ভাগাই খাব দিছোঁ কাৰ্য কৰি মৰবা দিয়া নাই তহঁতক তই মোৰ কাৰণে এটা চকলেটটো আনিব লাগিছিল না এই চিপছটো খাবা দি তোক মই চকলেট আনি দিম মোক ডাঙৰ চাই দিবা লাগব এইবিলাক বুজি নাপাওঁ 20 টকা দিছা তাক মোক 40 টকা দাম দিবা লাগব বাপৰে চক্ৰবিদ্যু খুদ এনেকা দেখোন ৰিজাৰ্ভ বেংকেও নালাগাব মোক লাগবই দে হ'ব দে আনি দিম দে আমাৰ এইটো কয় তহঁতে দুই কচু মিলি মোক টোপনিটো কিয় ভাঙলি সেইটো কোন কচু হে দুটা কচু বিলে নাই মই মানে দুটা কচু মিলি কেনে তহঁতে মানে কিয় কাৰ্য কৰিছে সেইটো কৈছোঁ মই তহঁতক কচু কোৱা ই নাই আগে বেগে লাগি লৈছে কেইবাৰ এই লাগছি তই মাৰছ এই দামলি লৈ কৰবা আহিছে মুখেদি কথা ক'ব নোৱাৰে সি বেটা হাত উঠাই তহঁতে দামলি লৈ কৰবা আহিছে তোমালোকে চুপ থাক সেইকাৰণে ইয়াক সেইকাৰণে মই ভাল নাপাওঁ পানৰ দোকান দি দিম খানাৰ তলত চিপছ খা মই তাক চকলেট আনি দি আছোঁ মই এটা ভিডিঅ' চাই আছিলোঁ ইনষ্টাত ইমান ভাল লাগিছে ভিডিঅ'টো সেইটো চবৰে বিয়া খাই আছোঁ মই তোমাৰ বিয়া কেতিয়া খাম কাৰ বিয়া তোমাৰ মোৰ এটা কথা জানা না শুকান পুখুৰীত পানী নাই মোৰ কপালত আপি নাই হ'ব বাবা তোমাৰ বিয়া মই নাখাওঁ দিয়া নাখাওঁ তই এতিয়া মোৰ কাৰণে চকলেট আনজা ভালকেতো ক'ব পাৰা মাৰি কেনে কিয় ক'লি চকলেট আনি দি বুলি দে হ'ব দে ভালকে কৈছোঁ যা এতিয়া মোৰ কাৰণে চকলেট এনেকা খাব মন যাইছে যে যা আকৌ মাৰছি ভালকে কৈছোঁ তো যা গাইছ চকলেট আনি দিওঁ এটা চিপছ আনি কেনে ইয়াক লৈ যা মই ইয়াক ফালিম মই আজি নাই খাবা দেচোন খা তই খা হেল্ল' চিপছ খালো তো গাইছ ই চিপছ খাওক আৰু অলপ টাইম বহি মোবাইল টিপক মই চকলেট এটা আনি দিওঁ নহ'লে মাৰামাৰি লাগিব দুজনে ডাব্লিউ খেলিবতে গাইছ সদায় ভাইজানে ব্লগ মাৰি থাকে এতিয়া আজি মই ব্লগ বনাম চাওক কেনেকুৱা লাগে আৰু ই আজি ইয়াতে মঞ্চত মাৰি বহি আছে ঐ তই মঞ্চত মাৰি কিয় আছা তই ক'লি না বিয়াখন পাত তাকে ভাবি আছোঁ বিয়াখন মোৰ বা হ'ব না নাই টেনশ্যন লাগি গ'ল মই কৈছোঁ হে বিয়াখন পাত পাপিটো তয়ে চাব লাগিব ক'লো না এটা কথা ক'লো না লগত দে হ'ব দে এইটো আৰু নকবি দেই হৈছে দে মই কৈছোঁ ৰ তই কাপি বিচাৰি দি আছোঁ 1 ছেকেণ্ড হা ৰ অলপ ৰ ইমান কিয় আৰু তই না ক'লি উত্তৰ মইতো কৈছোঁ অলপ ৰ অকণমান হ'ব দে গাইছ কোনোবা যদি ছোৱালী ছিংগেল আছে তে আহি যাব মোৰ দাদাটোৰ কাৰণে ইমান ধুনীয়া থপৰাখন চাই লওক এই যে কেনেকা কৰে মই মাৰিব মন যায় তই মোৰ কাৰণে চকলেট আনিছা না থেংক ইউ লুটি কেনে থেংক ইউ 20 টকা সি দিয়াকে তই কৈ 40 টকা চকুৰ সুদ লাগাইছি বেংকৰ মানুহ এনেকা সুদ নালাগায় মই লগাম কিবা এটা কৈ দিছোন হা কিবা এটা কওঁ কিবা এটা কেনে বান্দৰ চলি তই এনে ক'লে কিবা এটা কৈ দি কিবা এটা ক'বা দিছোঁ তই কিবা এটা ক'বা দিয়া নাই তই কি বকি আছা তই এনেকুৱা ক'লি যে কিবা এটা এতে কিবা এটা কৈ দি হাই হেল্ল' কিবা এটা কৈ দি অ হাই হেল্ল' অ হেল্ল' আকৌ মই ওচৰতো কৈছা এতে কিবা এটা কৈ দি মই আছোঁ এতে কিবা এটা এতে ক'ব লাগে তে কওঁ হাই গাইছ তাকো তই চকলেট আনবা গিলে লৈ যাব লাগে কেমেৰাটো বা হাক বাগিলেও লৈ যাওঁ তেতিয়াহ'লে মানুহ হাত বাগিলেও ভিডিঅ' বনাই মুঠ বাগিলেও ভিডিঅ' বনাই সেইকাৰণেতো ইমান ফেমাছ তই সেইকাৰণে হ'ব পাৰা নাই গাইছ যাওঁ দিয়ক তই গাইছ দেখিলে মাৰি কিনে পলাল মোৰ পৰা চকলেট খাই লৈ কিনে মাৰি চাৰি পলাল দৌৰ তো যিয়ে নহওক গাইছ আজি ভিডিঅ'টো এইখিনি আছিলে ভিডিঅ'টো ভাল লাগিছে কৈছা তই ৰ তোক দি আছোঁ তো গাইছ আজি ভিডিঅ'টো এইখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক কমেণ্ট শ্বেয়াৰ আৰু কি নহয় ছাবস্ক্ৰাইব তো গাইছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাইছোঁ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই
আৰু গাইজ কমেণ্ট কৰি জনাব দেই ভিডিঅ'টো কেনেকুৱা লাগিল ইমান বনায়ে চাওক চাওক হেই কেমেৰা ওপৰ চব দেখা নেকি